নমস্কাৰ, মোৰ নাম সৈয়দ ৰফিক আলী। এই বাথৰুম ছিংগাৰৰ নিচিনা মাজে মাজে দুই এটি ডায়লগ দি পেলাই ভাল পোৱা মানুহজনেই মই। মানে যেতিয়া মোৰ চাকৰি নাছিলে, মোৰ মানে গাৰ্লফ্ৰেণ্ডজনীয়ে কৈছিল গুৱাহাটীলৈ যাওঁ বোলাহে চাকৰি এটি বিচাৰোঁ। এদিন দুয়োটাই চাকৰি বিচাৰি আহিলোঁ। বোলে চাকৰি বিচাৰি বিচাৰি নানা ঠাই ঘূৰিলোঁ, বিৰুবাৰী ৰিহাবাৰী গণেশগুৰি বুকুৰ ভাই চিটি বাছত উঠিব নোৱাৰি, তথাপিতো উঠিলোঁ বুকৰ ভাই পকেট মাৰে টকাবোৰ মাৰি লৈ যায়। বোলে কি যে দিগদাৰী, আহি পালোঁ আদাবাৰী, সকলোৰে হুৰা হুৰি, কাৰো কথা ক'তোৱে শুনিব নোৱাৰি। মোৰ হ'বলগীয়াজনীয়ে ক'লে হে ৰে হাখানছো মাৰা মাৰি মই ক'লোঁ বলাছো বলা আও তাড়াতাড়ি আও। বোলে কণ্ট্ৰেক্টাৰ বাবু পেচেঞ্জাৰ ভাই নিজে নিজৰ বুকত থপৰিয়াই, কাৰো হ'লে কথাৰ বুজা পৰা নাই। পাব্লিকজনে কয় এৰা নকৰিবা দাদাগিৰি, হৈ যাব মাৰামাৰি। কণ্ট্ৰেক্টাৰে কয় মোৰ গাড়ী এক্সপ্ৰেছ, মই পিন্ধো লাইক ড্ৰেছ, মাজবাটত দিম গৈ কেছ। পাব্লিকজনে কয় একলা হাগলা কৰিলে কৰবা ভাই, কেছলা মামলা হ'লে নকৰবা। পুলিচবোৰে ডিউটি কৰি গাটো হৈছে গৰম, মোক পালি পিঠিখান একেবাৰে কৰিব নৰাম। হেণ্ডেল মানে কয় সকলো কথা বাদ দি মোৰ কথাত কাণ দি আহা ভাই তাড়াতাড়ি আমাৰ গাড়ী যাব ঘূৰি ঘূৰি। আহা ভাই তাড়াতাড়ি আমাৰ গাড়ী যাব নলবাৰী, নাৰাখে, জালুকবাৰী, চাংচাৰী, ধোপাতাৰী, পুঠিমাৰী, কৱৈমাৰী, পাভামাৰী, শিঙিমাৰী, গড়েমাৰী, ৰৌমাৰী, আগাথুৰি। বুকুৰ ভাই কোনেও নাখাবি হাবাথুৰি। বোলে পুৰ গাড়ী যাব কত দূৰ, কমলপুৰ সোৱাগপুৰ, গাড়ী যাব তেজপুৰ, কাষতে মঙলদৈ, সোনকালে পাবগৈ। ৰাইজ একেবাৰে পোৱাৰ নিচিনা লাগিছে দিয়ক।